কাটি চাম ভিতৰত কেনেকুৱা হয়। একদম টেস্ট বঢ়িয়া টেস্ট। চাওক এনেকুৱা লকডাউন যেতিয়া দিলে মই বিজনেছ কৰিছিলোঁ সৰু মৰু বিজনেছ বন্ধ হৈ চেনেল মিষ্টাৰ নলেজ হাণ্টাৰ। আজি আমি আপোনালোকক ড্ৰাগন খেতিৰ বিষয়ে ক'ম। আমাৰ প্ৰতাপখাতা অঞ্চলত এজন যুৱকে ড্ৰাগন খেতি কৰি নিজকে স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰিছে আৰু সেই ড্ৰাগন খেতিলৈ আমি আজি আহিছোঁ। তো আমি যিজনে খেতি কৰিছে এই ড্ৰাগন খেতি প্ৰায় 2 বিঘামান খেতি হ'ব। মানে তেওঁৰ নামটো হ'ল বাবুল আক্তাৰ শেখ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা সৰু ভিতৰুৱা গাঁও প্ৰতাপখাতা গাঁৱৰ যুৱক বাবুল আক্তাৰ শেখ এই ড্ৰাগন খেতিটো কৰিছে। প্ৰায় 2 বিঘামান খেতি হ'ব। ইয়াত প্ৰায় 800টামান গছ আছে। যিজন যুৱকে মানে এইটো ড্ৰাগন খেতি কৰিছে সেই যুৱকজনৰ লগত পৰিচয় কৰি দি আছো। এই যে এওঁ হ'ল বাবুল আক্তাৰ শেখ। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি এই খেতিটো মানে কেনেকৈ আৰম্ভ কৰিলে, ক'ৰ পৰা উৎসাহ পালে, এইটো বিষয়ে আমাক অলপ জনালে ভাল। মই একচুৱেলি এইটো খেতি কৰাৰ কাৰণে মই ইউটিউবত চাই উৎসাহিত হৈছোঁ আৰু দীপ্ত কৃষি নামৰ এটা চেনেল আছিল। এই চেনেলটো মই বাৰে বাৰে চাইছিলোঁ, চাই উৎসাহিত হৈছিলোঁ। তাৰপিছত মই লকডাউন যেতিয়া দিলে মই বিজনেছ কৰিছিলোঁ সৰু মৰু বিজনেছ বন্ধ হৈ গৈছিল। তাৰপিছত মই ভাবিলোঁ লকডাউনত বহি কি কৰিম, এই অলপ 100টামান গাছ বৰপেটাৰ পৰা লৈ আহি মই ৰুইছিলোঁ। তাৰপিছত এইবছৰ মানে 8 মাহ 9 মাহ পিছত ফল আহিল। ভাল ফল হ'লে এইবছৰ বহুত ফল আহিছে। মোটামুটি বহু টকা বিক্ৰী কৰিছোঁ। কৰি আৰু বেছি উৎসাহিত হৈ পিছত মই আৰু এগ্ৰিকালচাৰৰ পৰা অলপ অনুদান দিছে, খুঁটিবিলাক দিছে আৰু পুলিবিলাক দিছে। মই আৰু 600 কৰি নতুন গছ ৰুইছোঁ। ইতিমধ্যে মই মোটামুটি 4-5 কিস্তিমান ফল উঠাইছোঁ আৰু বিক্ৰী কৰিছোঁ। আৰু বহুত ফল আছে গছত আৰু ডিচেম্বৰলৈকে ফল চাওক এনেকুৱা একদম বঢ়িয়া, চাবলৈ বৰ ধুনীয়া ফলবিলাক আৰু খাবলৈও বৰ ভাল। এই যে আৰু এটা চাওক, এই যে আৰু এটা ফল ধৰিছে, একদম বঢ়িয়াকৈ ফল ধৰিছে। এইটো এটা ফল যেতিয়া মানে ফল ধৰে একদম খুব ধুনীয়া। 100টা গছ আছে, এইবিলাকত মানে ফল ধৰি আছে আৰু নতুনকৈ ৰোৱা প্ৰায় 4 মাহমান হ'ল। চাওক কেনেকুৱা গছবিলাক প্ৰথমত এনেকুৱা হৈছে। এই যে চাৰিফালে 4টা গছ আছে, 1, 2, 3, 4টা গছ আছে। চিমেণ্টৰ খুঁটি দিছে। যেতিয়া এইটো ডাঙৰ হ'ব, যেতিয়া ডাঙৰ হৈ ইয়াতে এটা টায়াৰ বান্ধি দিব আৰু ইফালেদি সোমাই মানে এনেকুৱা হ'ব। এই যে যেতিয়া টায়াৰ বান্ধি দিব বাছ এনেকৈ এইফালে ওলাই যাব। 180টামান খুঁটি আছে প্ৰায়। ইয়াতে প্ৰায় 600টামান গছ পুলি আছে। এই ড্ৰাগন গছৰ কেনেকুৱা ধৰণৰ মাটিৰ বাবে এইটো খেতিৰ বাবে উপযোগী আৰু কিবা বেমাৰ আজাৰ হয় নেকি, যত্ন কেনেকৈ কৰিব লাগে? একচুৱেলি ড্ৰাগন খেতি কৰিবলৈ হ'লে মানে উঁচা মাটিয়ে লাগে আৰু ওখ মাটি, যাতে বৰষুণৰ পানী জমা নহয়। তেনেকুৱা মাটিত আৰু কি ড্ৰাগনৰ খেতি ভাল হয় আৰু কি। ড্ৰাগন খেতি বেমাৰ এনেকুৱা বেমাৰ নাই, মানে অলপ এই ছত্ৰাকৰ আক্ৰমণ হয়, গুড়ি পচি যায় হয় আর কি। তাছাড়া ড্রাগনের কোনো বেলেগ বেমার একো মই দেখা পোৱা নাই। মানে এনেকুৱা বেমাৰ নাই ড্রাগনের আৰু ৰোৱাৰ ভালকৈ যত্ন কৰিলে মোটামুটি 8-9 মাহ 10 মাহ পিছত ফল আহে আৰু প্ৰথম বছৰ ইমান ফল নাহে, এটা দুটা ফল আহে। মানে নেক্সট বছৰ বেছি হয়। যিমানে বয়স বেছি হ'ব সিমানে ফল বেছি দিয়ে আৰু এপ্ৰিল মাহৰ লাষ্টৰ ফল আহিছে, মোটামুটি ডিচেম্বৰ মাহলৈকে ফল দিব।
100টা গছৰ পৰা মই 50-60 কেজি মান ফল ইতিমধ্যে পাইছো আৰু পিছত যে মানে বহুত ভাল ফল পাইছে, মানে বহুত ফল ধৰিছে আৰু এইবিলাক ফল তেওঁ মানে বৰ উৎসাহিত হৈছে। আমিও এটা মানে ফল কাটি আপোনালোকক দেখুৱাম আৰু আমিও খাই চাম কেনেকুৱা টেষ্ট। তো ফলটো মানে কাটি আছে, মানে কাটি চাম ভিতৰত কেনেকুৱা হয় না। একদম আমি খাই টেষ্ট কৰিছো কেনেকুৱা লাগে, একদম টেষ্ট বঢ়িয়া টেষ্ট। আপোনালোকে খালে খাই থাকিব বিচাৰিব এনেকুৱা টেষ্ট। বৰপেটাৰ পৰা আনিছিলো। বৰপেটা মোৰ এটা বন্ধু আছিল, বন্ধুক মই ফোন কৰিছিলো, তাৰ বন্ধুৱে আনি ঘৰত দি গৈছে আৰু কি। ড্ৰাগনতো বহুত মানে জাত আছে বা প্ৰজাতি আছে, কিন্তু আপোনাৰটো প্ৰজাতিৰ পৰা আপুনি লৈছে আৰু কেনেকুৱা ভিতৰত কেনেকুৱা ৰং হয়? পিংক কালাৰ। ড্ৰাগনটো বহুত জাত আছে, এইটো পিংক কালাৰ, এইটো ভিতৰতো একদম পিংক, একদম পুৰা পিংক কালাৰ আৰু খাবলৈ বহুত সোৱাদ। মানে হোৱাইটটো অলপ ধৰ মিঠা কম, এইটো মিঠা বেছি। এইটো হ'ল বেলেগ জাত, এইটো হ'ল এই যে মানে হলুদ ড্ৰাগন, হলুদ। আৰু এইফালে এটা মই ধৰিছিলো, এইটো বেগুনী কালাৰ, বেগুনী। আৰু এইফালে এটা আছে ৰেড। মানে নেক্সট মই এইবিলাক ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনি এইবিলাক লগাইছো আৰু বেলেগ জাত লগাইছো আৰু। আপোনাক কিবা সহায় সহযোগিতা কৰা হৈছে নেকি, বা চৰকাৰী কোনো অফিচাৰ আপোনাৰ ইয়াত ভিজিট কৰিছে নে নাই? কৰিছে, নকৰা নহয়। মোক এই পিছত এইবিলাক ফুটি দিছিল, 180টা পোষ্ট দিছে। তারপরে পুলি দিছিল 700 মান পুলি দিছে। আৰু আহে মাজে মাজে এগ্ৰিকালচাৰৰ পৰা আহে, জিএছ আহি থাকে। যদি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আপোনাক আৰু বেছি সহায় কৰে তেনেহলে কি আপুনি আৰু বেছি মানে পুলি ৰোৱাৰ কাৰণে ৰুবলৈ ইচ্ছুক আছে নে? আছে। মোক যদি আৰু কিবা এগ্ৰিকালচাৰৰ পৰা সহায় কৰে, তো মোৰ পুলি বা খুঁটি সাৰ টাৰ দিয়ে মই আৰু মোটামুটি 5-7 বিঘা আৰু লগাবৰ ইচ্ছা আছে আর কি। কোনোবাই যদি ড্রাগন খেতি কৰিবৰ ইচ্ছা আছে, মই এই 2 বছৰ কৰি গম পালো, প্ৰচুৰ ফল দিয়ে, বছৰত 8 মাহে প্ৰায় ফল দিয়ে।